নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকৰ? আৰু আপোনালোকে চাই আছে আৰিফ ৰিমিক্স ভিডিঅ' নামৰ এটা অসমীয়া ইউটিউব চেনেল। তো গাইজ, আজি মই আপোনালোকৰ ওচৰত আনিছোঁ, আপোনালোকে যদি নাজানে যি আধাৰ কাৰ্ডৰ অফিচ বা আধাৰ কাৰ্ড য'ত মানে এপ্লাই কৰা হয়, তো সেই অফিচটো ক'ত আছে আপুনি যদি নাজানে, তো আপুনি আপোনাৰ এই স্মাৰ্টফোনৰ যোগেদি সেই আধাৰ কাৰ্ড য'ত এপ্লাই কৰা হয় তাৰ ডিটেইলছটো আপুনি আপোনাৰ মোবাইলত চাই ল'ব পাৰিব বা তাৰ লোকেশ্যনটো আপুনি চাই ল'ব পাৰিব। আৰু আপুনি ডাইৰেক্ট গৈ সেই অফিচত আপোনাৰ মোবাইলত দেখুওৱা মানে লোকেশ্যনৰ যোগেদি আপুনি অফিচত গৈ আপোনাৰ আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। তো গাইজ, পোনপ্ৰথমে আপুনি আপোনালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আৰিফ ৰিমিক্স ভিডিঅ' নামৰ এই অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ মই আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ কিছুমান লাগতিয়াল তথ্য অতি সহজ ভাষাত আপোনালোকৰ মাজলৈ লৈ থাকোঁ। তো তাৰ বাবে আপুনি কি কৰক, মোৰ এই চেনেলটোত আপুনি যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ'টোৰ তলত চাওক, এই ধৰণে এটা ৰঙা কালাৰৰ এটা চিম্বল আহি আছে য'ত লিখা আছে ছাবস্ক্ৰাইব বুলি। তো গাইজ, তাত আপুনি কি কৰক, আপোনাৰ ধুনীয়াকৈ ইয়াত টিপি দিয়ক, আৰু টিপি দিয়াৰ লগে লগে আপোনাৰ কাষত এটা বেল আইকন এটা দেখিব। এই বেল আইকনটোত আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগে লগে এই বেল আইকনটোত প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই এনেকুৱা কিছুমান লাগতিয়াল ভিডিঅ' আপডেট দিম, আপলোড কৰি দিম মোৰ চেনেলটোত, যাতে লগালগ আপুনি আপোনাৰ মোবাইলত ডাইৰেক্ট ন'টিফিকেশ্যন পায়। তো গাইজ, ছাবস্ক্ৰাইব কৰাৰ পাছত, তো গাইজ ব'লক আমি এতিয়া আৰম্ভ কৰোঁ। তো গাইজ, আপুনি কি কৰিব, প্ৰথমতে আপোনাৰ যি ক্ৰোম ব্ৰাউজাৰ বা আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব, আৰু তাত চাৰ্চ কৰিব ইয়াত দেখিছে এপইণ্টমেণ্ট ফৰ আধাৰ এনৰলমেণ্ট। গাইজ, এই যিটো ৱেবছাইট হয়, এই ৱেবছাইটটো আপুনি লিখি পেলাই চাৰ্চ কৰি দিয়ক, আৰু চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ঘৰত এনেকুৱা এটা ইণ্টাৰফেচ হ'ব। তো ইয়াত আপুনি যিটো প্ৰথম দেখিছে ইয়াত আপুনি ক্লিক কৰিব, এপ্লিকেশ্যন ফৰ আধাৰ এনৰলমেণ্ট UIDAI। তো ইয়াত আপুনি ক্লিক কৰি দিব। মই মোৰ ভিডিঅ'ৰ এই যি ডেছক্ৰিপশ্যন আছে, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপুনি তাৰপৰা গৈও ডাইৰেক্ট অ'পেন কৰিব পাৰিব। তো আপুনি যেতিয়াই এই ৱেবছাইটটোত অ'পেন কৰিব, ডাইৰেক্ট আধাৰ কাৰ্ডৰ যি অফিচিয়েল ৱেবছাইট হয়, সেই ৱেবছাইটটো আপোনাৰ সন্মুখত এই ধৰণে অ'পেন হৈ যাব। তো আপুনি কি কৰিব, তো ইয়াত আপুনি দেখিছে ইয়াত আছে ষ্টেট, তাৰপিছত আছে ডিষ্ট্ৰিক্ট, তাৰপিছত আছে ছাব ডিষ্ট্ৰিক্ট, তাৰপিছত ভিলেজ, টাউন, চিটি। তো এইকেইটা আপুনি হেৰি কৰি ল'ব লাগিব। তো ইয়াত দেখিছে ষ্টেটত আছে, ষ্টেটটো ইয়াত আপুনি হেৰি কৰিব লাগিব। তো চিলেক্টত অ'কে কৰি আপোনাৰ যিটো ষ্টেট হয়, আমি যিহেতু আছাম হয়, আছামটো আপুনি ষ্টেট চিলেক্ট কৰি লওক। তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্ট যি পৰে, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মোৰ যিহেতু নগাঁও পৰে, মই নগাঁওটো চিলেক্ট কৰি লৈছোঁ, নগাঁও। তাৰপিছত আপোনাৰ যিটো ছাব ডিষ্ট্ৰিক্ট হয়, মানে আপোনাৰ ওচৰে পাঁজৰে কি জেগা পৰে, তো সেইটো আপুনি লৈ লওক। কামপুৰ পৰে, নগাঁও পৰে, ৰহা পৰে, ধিং পৰে, হোজাই পৰে, ৰূপহী পৰে, চামগুৰি পৰে, যি পৰে। মোৰ যিহেতু চামগুৰি পৰে ওচৰে পাঁজৰে, চ' মই চামগুৰিটো চিলেক্ট কৰিছোঁ। তাৰপিছত আপুনি ভিলেজ, টাউন, চিটিটো আপুনি চিলেক্ট কৰক। তো আপুনি ছাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ এইখিনি আহি যাব। মোৰ যিহেতু পুৰণিগুদাম টাউন পৰে, ভিলেজ টাউন, চ' মই ইয়াত অ'কে কৰিছোঁ। আৰু তাৰপাছত আপুনি ইয়াত যিটো ভেৰিফিকেশ্যন কোড দেখিছে, এইটো আপুনি ইয়াত লিখি দিব লাগিব। এইটো ইয়াত লিখাৰ পাছত আপুনি ডাইৰেক্ট এই টিক মাৰ্কটো দিয়াৰ পাছত আপুনি চাৰ্চ কৰি দিয়ক, আৰু আপুনি চাৰ্চ কৰাৰ লগে লগে আপোনাৰ এইটো ক'ত আছে ডাইৰেক্ট আপোনাৰ মোবাইলত এই ধৰণে ওলাই যাব। চাওক, মোৰ ইয়াত আহি গৈছে ইণ্ডিয়া পোষ্ট এজেঞ্চি নেম, এইটো চাওক আহি গৈছে। তাৰপিছত চেণ্টাৰ চামেৰী, য'ত পূৰা ডিটেইলছটো আপোনাক দি দিব। তো চাওক, কণ্টেক্ট পাৰ্চন ইমান এজনক আপুনি কণ্টেক্ট কৰিব, লাষ্ট ডেট, চেণ্টাৰ টাইপ পূৰা পাৰ্মানেণ্ট হয়। এনেকৈ আপোনাৰ যোনটো এৰিয়াতেই নহওক, যোনটো ডিষ্ট্ৰিক্টত নহওক, আপোনাৰ মেইন সঠিক ডিটেইলছটো আপুনি এই ধৰণে পাই যাব। আৰু ইয়াৰ মতেদি গৈ আপুনি লোকেশ্যনটোত আপোনাৰ আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। তো গাইজ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব বেলেগে জানিবৰ বাবে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ, আজিলৈ ধন্যবাদ, থেংক ইউ।